हेलो फ्रेंड्स आपनालोक সকলোকে মোৰ চেনেললৈ ওয়েলকাম জনাইছো। আজি মই আপোনালোকক ৰিং সমোসা বনাই দেখুৱাম, যেটো আপোনালোকে ল'ৰা ছোৱালীক স্কুললে টিফিন দিব পাৰে। তাৰ কাৰণে মই এয়া আটা ললো। এই আটাখিনিত মই অকণমান জলকীয়া গুড়ি আৰু নিমখ আৰু অকণমান চেনি আৰু 4 চামুচ মান ৰিফাইন তেল দি মই ডোটো বনাই থৈছিলো আৰু প্ৰায় 20 মিনিট সময় মই এটো ঢাকি ৰাখিছিলো। আৰু ইয়াৰফালে মই ষ্টাফিং খিনিৰ কাৰণে সব আলু বইল কৰি লৈছো। এই বইল কৰা আলুৰ লগত মই গাজৰ মিহি মিহিকৈ কাটি থৈছিলো, এইখিনি দি দিছো। আৰু তাত মই ক্যাপসিকাম অলপো দি দিছো। মোৰ পৰিমাণটো কম হোৱাৰ কাৰণে মই এইখিনি দিয়া নাই, ৰাখি থৈছো। তাৰপিছত এই পিয়াজ দিছো, এইখিনি কেঁচাকে দি আপোনালোকে ইচ্ছা কৰিলে ইয়াত বন্ধাকবি বা আপোনালোকে যি ধৰণৰ পাচলি খায় আপোনালোকে মিহি মিহিকে কাটি দিব পাৰে। তাৰপিছত মই নিমখ দিছো, ইয়াত অলপ মছলা গুড়ি দিছো। এইবিলাক আপোনালোকে অপচনেল হয়, আপোনালোকে যেনেকে যি ধৰণৰ মছলা খায়। মই অলপ কম মছলাই দিছো, প্ৰত্যেকটোৱে মছলাই মই কম দিছো। অকণমান জলকীয়া গুড়ি, জিৰা, ধনিয়া আৰু অকণমান জালুকৰ গুড়ি, এইখিনি দি পেলাই মই ষ্টাফিংটো বনাই ল'ম। মই এটা আটাৰ ডো ললো, অকণমান ডাঙৰকৈ লৈছো। মই আপোনালোকক পুনৰবাৰ কৈ দিওঁ, ইয়াত অকণমান জলকীয়া গুড়ি দিছিলো, নিমখ আৰু চেনি আৰু ৰিফাইন তেল দি মাৰি লৈছিলো। এইখিনি আপোনালোকক দেখুৱালো। আৰু তাৰপিছত এইটো মই অকণমান ডাঠ কৰি বেলি ল'ম। এয়া চব মই অকণমান ডাঠকে এইটো মই পুৰা বেলি ললো। ইয়াৰ পাছত মই এই ষ্টাফিংখিনি ইয়াত অলপ অলপকৈ গোটেইখিনিত লগাই দিম। মই আপোনালোকক পুনৰবাৰ কৈছো, আপোনালোকে যি ধৰণৰ পাচলি আছে আপোনালোকে সেই পাচলিবোৰ দি দিব পাৰিব। খালি আলু পিটিকাটো মানে খুব কম্পালসৰি, আৰু আলু পিটিকাৰ লগতহে আচলতে কিবা নহয় কিবা পাচলি দিলে সেই বস্তুটো মেচ কৰে, নহলে খাবলৈও ল'ৰা ছোৱালীয়ে ভাল নাপাব। আৰু আপোনালোকে ইচ্ছা কৰিলে ৰাতি বনাই ৰাতিপুৱা ভাজি আপোনালোকে ল'ৰা ছোৱালীক টিফিনত দিব পাৰিব। মই এইটো সম্পূৰ্ণ অপচনেল হয়। মই চীজ অলপো ইয়াত দি দিছো। আপোনালোকে চীজ নিদিও আপোনালোকে এইটো বনাব পাৰিব, কিন্তু মই অকণমান ইচ্ছা কৰিলো দি দিছো। তাৰ পাছত এইটো লাহে লাহে আপোনালোকে ৰোল কৰি পেলাব, লাহে লাহে ৰোল কৰি পেলাব। বৰ বিশেষ টান বস্তু নহয়, খাবলৈ ভাল, খুব খাবলৈ সোৱাদ হয়। মই আপোনালোকক দেখুৱাই দিছো, মন কৰিব। এনেকৈ অকণমান ৰোলটো এনেকুৱা ধৰণে বনাই ল'ব। বনাই লৈ আপোনালোকে কটাৰী দি এখন চোকা কটাৰী ল'ব। চোকা কটাৰী দি আপোনালোকে এইটো এটা ডাঙৰকৈ কাটি দিব। মই দেখুৱাৰ দৰে আপোনালোকে কাটি দিব। এয়া এটা মই বনালো, মতকে আপোনালোকক দেখুৱাব নোৱাৰে, নহ'লে এইটো মই দেখুৱাই দিছো। আপোনালোকে এনেকৈ এটা এটা ল'ব, লৈ পেলাই অকণমান মই আটা ছটিয়াই লৈছো। তাৰপিছত আপোনালোকে দৰকাৰ হ'লে এনেকৈ হেঁচি দিব, এনেকৈ হেঁচি দিব। এই ওপৰটো যেনেকৈ থাকিব তলটো এনেকুৱাই হ'ব। অকণমান হেঁচি দিলে তাৰপিছত এইটো মোৰ বনোৱা হৈ গ'ল। এইকেইটা মই গোটেইকেইটা হেঁচি ল'ম। অকণমান অকণমান আটা দি লৈছো, মন কৰিছে নিশ্চয়। এইদৰে আপোনালোকে হেঁচি দিব। মই গোটেইকেইটা বনাই লৈছো, আৰু মই যদিও এইখিনি আছে মই এইখিনি বনাই ফ্ৰিজত ভৰাই থ'ম, ৰাতিপুৱা বা কাইলৈ খাম। আৰু এইখিনি মই এতিয়া ভাজি পেলাই আপোনালোকক দেখুৱাম। অলপ ৰিফাইন তেল দিলোঁ, ৰিফাইন তেল দি মই এটা সমোচা ইয়াত দি যাম, ডিপ ফ্ৰাই কৰিম। আপোনালোকে নিশ্চয় মন কৰিছে, খুব সহজভাৱে আপোনালোকক দেখুৱাই দিছোঁ। ৰিং সমোচা বনাই আনিলোঁ, আৰু অলপ মই ফ্ৰিজত ৰাখি থৈছোঁ, কাইলৈ বনাম। ঠিক তেনেদৰে আপোনালোকেও বনাই পেলাই
ফ্ৰিজত ৰাখি থ'ব পাৰিব, পিছদিনা স্কুললৈ দিব পাৰিব। মই আগতে কৈছোঁ। আপোনালোকৰ বাৰু কেনেকুৱা লাগিছে? খুব সোৱাদ হৈছে, সোৱাদ এই বস্তুটো খাবলৈ, আৰু ল'ৰা ছোৱালীও খুব ভাল পায়। আৰু মই আশা ৰাখিছোঁ আপোনালোকে ঘৰত এবাৰ হ'লেও মোৰ এই সমস্যাটো ট্ৰাই কৰি চাব। আৰু যদি ভাল লাগে মোক আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, আৰু নতুন যদি কোনোবা ভিউৱাৰ্ছ হয় তেতিয়াহ'লে মোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।